শ্ৰীচানৰ বিয়াখন এপ্ৰিল মাহৰ 13 তাৰিখে। উপায় নাই ন, পেটৰ লগতে বহুতখিনি এক্সাৰচাইজ হৈ যায়। চব নিজৰ নিজৰ কাম কৰি থাকে, একো টেনশ্যন নাই। পুলিচৰ ইউনিফৰ্ম, কামাণ্ডৰ ইউনিফৰ্ম বা নানা ধৰণৰ। গুড মৰ্ণিং বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আপোনালোকক। আৰু বহুতে মোক ৰিকুৱেষ্ট কৰি থাকে ডেইলি ব্লগ লাগে, ডেইলি ব্লগ লাগে। একচুৱেলি ডেইলি ব্লগটো বনাব নোৱাৰোঁ, কাৰণ গম পাই ডিউটি থাকে যেতিয়া যাবলগীয়া হয়। আৰু একচুৱেলি ৰেগুলাৰ ডিউটি যিকণ সময় থাকোঁ ৰুমত, সেইকণ সময়ত অকণমান টাইম ওলাই ভিডিঅ' বনাওঁ। আৰু এইফালে মেধিয়ে মোক দম দিয়ে, চাওক পলালে মেধি আছিলে ইয়াত, সেইবোৰ মেধি গৈ আছে, ই মোক দম দি আছে দেখিছেনে। তো ডেইলি ভিডিঅ'টো বনাব নোৱাৰোঁ, তথাপিও চেষ্টা কৰোঁ অকণমান পাৰ্ট এটা দেখাওঁ দিনটোৰ কেনেদৰে পাৰ হৈ আছে। আৰু আজি আমাৰ ইয়াতে আমি যেতিয়াৰ পৰা আহিছোঁ মানে ব্যৱস্থাটো নাছিলে মন্দিৰৰ, তো এতিয়া সুযোগ পালোঁ আৰু জেগাটোৰ লগত ছেট হ'লোঁ। ইয়াত মন্দিৰৰ ব্যৱস্থাটো আছে, আৰু যিহেতু পুলিচত বা বিভিন্ন ফ'ৰ্চত মন্দিৰ প্ৰেড এটা থাকে, গতিকে আজি আমাৰ মন্দিৰ প্ৰেড কৰিম। আৰু এনেদৰে গোটেইখিনিয়ে যদি মন্দিৰত যাওঁ খুব ভাল লাগে। তাৰ উপৰিও আজি প্ৰথমবাৰলৈ আমাৰ মেছত মানে নিজেই মাংস, আনকালে কি হয় মাংসবিলাক আমি বজাৰৰ পৰা ডাইৰেক্ট কটুৱাই পিনে কিনি আনোঁ। এতিয়া আজি মানে গোটাকৈ লৈ অহা হৈছে, ইয়াতে মাৰি কাটি বনাব, কাৰণ এনেকৈ মাংসটো বেছি পোৱা যায় আৰু খৰচাটোতো কম হৈ যায়। আৰু লগতে চবতো আমাৰ লগৰবিলাকে লাগি মেলি জুলিয়ে কাম কৰোঁ। ইয়াতে কোনো সৰু ডাঙৰ ছিনিয়ৰ জুনিয়ৰটো সন্মানত থাকেই, কিন্তু সকলো লগত থাকোঁ যেতিয়া ভাই বন্ধুৰ নিচিনা। আৰু বাকী আজিৰ পূজাৰ কাৰণে এইবিলাক বজাৰ কৰি থোৱা হৈছে। ইয়াতে কল, নিমখ, মগু, নাৰিকল এনেকৈ বজাৰ কৰি দিছে, লগতে চানা। তাৰ উপৰিও আমাৰ কেইজনমান ইয়াত বছ আছে লুডু প্লেয়াৰ, এইকেইজন একদম প্ৰ' লুডু প্লেয়াৰ এইকেইজন। আৰু এইবিলাক কুৰ্মিকটো চিনি পালে। আৰু আমাৰ বিপুল লাগে বুলি কওঁ, আকৌ লাজ কৰোঁ, কেনেকৈ হ'ব এনেকৈ, হয় নাই? এটা কমেণ্ট আহিছে আজি বিপুলৰ ওপৰত, এটা কমেণ্ট আহিছে, ভাল লাগিছে মনটো। আৰু বোলে মনোজ দা শুই আছে, মনোজ দা কেৱল ভাগৰ লাগিছে নেকি? নাই, ৰাতি ডিউটি আছিলে কাৰণে মানে অলপ শুই আছিলোঁ। ঠিকে ঠিকে। ৰেষ্ট লৈ লওঁ। মই বাহিৰৰ পৰিৱেশটো আৰু দেখাওঁ ল'ৰাবিলাকক। এয়া আমাৰ এইটো কি মৰা বুলি কয়? পেটৰ কাৰণে আৰু ন, পেটৰ লগতে বহুতখিনি এক্সাৰচাইজ হৈ যায়। বঢ়িয়া, চাবাছ। আমাৰ গেমাৰ পৰিৱেশ এইফালে। যিহেতু নেক্সট ভিডিঅ'ত দেখিছিলে যে আমাৰ ডিম্পুলৰ বাৰ্থডে আছিলে, তো সি বাৰ্থডেত কালি মাছ দিছিলে। একচুৱেলি যোৱাকালি ছানডে আছিলে, ছানডেত আমাৰ মেছত মাংস থাকে, আৰু সি বাৰ্থডে বুলি তাৰ ফালৰ পৰা মাছ খোৱালে। গতিকে যিটো ছানডেত আমাৰ মাংস থাকে সেইটো আজি তৈয়াৰ কৰি থকা হৈছে ভিতৰত। আৰু কোনে কোনে ৰেডি কৰি আছে দেখাওঁ এইফালে লংগৰত আমাৰ ল'ৰাকেইটা, এইকেইটা। এইফালে কালি নতুন মেচ কামাণ্ডাৰ, এইফালে আমাৰ সীমান্ত দা, এইফালে আমাৰ পংকজ, মোকতো চিনি পায়। এইফালে আমাৰ বেলেগ চিষ্টেম বনাই আছো এইটো। আৰু এদিন লাগে নেকি? নাই হয় নহয় দেই, এইটো এনে কৈছে আৰু ধেমালি। বাকী লোকেল মুৰ্গী ন, লোকেল মুৰ্গী আমাৰ মেচ কামাণ্ডাৰে লোকেল মুৰ্গী খুৱাই আছে, খুব ভাল লাগিছে। আৰু এইফালে গোটেইখিনি হেল্পাৰ হোৱাৰো এটা চৰ্ত আছে ইয়াত। এইটো হয়তো গধূলিলৈকে যদি ভিডিঅ'টো চলি থাকে কণ্টিনিউ, তেন্তে গম পাই যাব। বাকী মোকো এভাগ দিলে হয় আৰু ৰাতিলে ইয়াত পুৰি আছে, বঢ়িয়া। তো নেক্সট আৰু দেখাই আছোঁ, কণ্টিনিউ চাই থাকক ভিডিঅ'টো কাটিং টাইমত। আমাৰ মাংস গুচাই থকা মানুহবিলাক দেখিলে, মুৰ্গী গুচাই আছে বাকলি নোমবিলাক, এইফালে কাটিবৰ কাৰণে ব্যৱস্থা কৰি আছে আমাৰ বিশেষভাৱে। উপায় নাই ন, মাংস ভালকে চাফা ফ্ৰেছ মাল খাব পাব লাগিব ন ল'ৰাবিলাকে। আৰু ভালকে খাব নাপালে আৰু পিছত ক'ব এই কাটি দিছে বুলি। তাকে বঢ়িয়া।
আমাৰ মানে কি হয় এনেকুৱা নাই যে ই কৰিম সি কৰিম, যাৰ মন সি কৰি থাকে আৰু কোনো বেয়া পোৱা ভাল পোৱা ইয়াত কথা নাই। সকলো আমি লগৰ ককাই ভাই নিচিনা অল আছামৰ যিমান কেইজন আছোঁ মানে, আৰু বিশেষকৈ প্লাটুনটো এটাই ভাল লাগে, সকলো মানে মনে মলীয়া মানুহ, চব নিজৰ নিজৰ কাম কৰি থাকে, একো টেনশ্যন নাই, হেল্প কৰে, সহায় কৰে। আৰু এইফালে মাংস কাটিবলৈ একদম স্পেচিয়েলি আহিছে মানুহজন। তো দেখাই আছোঁ কেনেকৈ কাটে, কণ্টিনিউ চাই থাকিব ভিডিঅ'টো। আজি মেচত লাগি থকা গোটেইকেইজন বাহিৰত আহি গ'ল। এইফালে দেখিছে নহয় পংকজ আৰু ইক্কাই কাটি আছে, সীমান্তও কাটিব আৰু লগতে এইফালে আমাৰ ধোৱা মানুহ মানে হেৰি হয় কি বুলি কয় কি বুলি কয় কি হয় কি বুলি কয় ট্ৰেডমেন ট্ৰেডমেণ্ট চুলি কাটি দিয়ে, মাংস বনাই দিয়ে, মাংস কাটি দিয়ে, চব জানে মানে কামত বহুত ভাল মই মানে ই একচুৱেলি মৰম কৰে নেকি? চুলি কাটি এইটো এনেকুৱা কাট লাগিলে আহি যাব। আৰু আমাৰ মনোজ দা কি হৈছে অকলে অকলে মই চাই আছো চাই আছে। একচুৱেলি মনোজে বহুত খৰি ফালি নিদিলে, পুৰা ফালিছে আজি মনোজ দা খৰি। এইখিনি মনোজে পুৰা ফালি দিলে আজি, বহুতে ফালিছে, মনোজে ফালিছে আৰু বাকী হয়তো আপোনালোকে ভাবিব পাৰে এইকেইটা অকল উৎপাতে কৰি থাকে নে কি বুলি, কিন্তু নহয়, আমাৰো বহুত ৰুল আছে ইয়াতো। যিকণ সময় ফ্ৰী থাকোঁ সেইকণতে আমি ফূৰ্তি কৰোঁ, বাকীতো এতিয়া পটকৈ মেছেজ আহিব এটা পাৰ্টি কৰ্মই ধৰ্ম। এনেকৈ মিলি নাথাকিলে কি হয়, আমাৰ চলিবলৈ দিগদাৰ হৈ যায়। অকলে অকলে যদি নিজৰ মতে থাকোঁ, ডিউটি টাইমত ডিউটি, আৰু বিভিন্ন দিনটোত 3টা গন্তিয়ে হয় আমাৰ, ধৰক 3বাৰ আকৌ কলিং হ'ব, ব্ৰিফিং হ'ব, তো এনেকুৱাবিলাক বস্তুবিলাকো আছে। তাৰ উপৰিও মাজতে 2 ঘণ্টা 3 ঘণ্টা যি পাওঁ সেইটো আমি এনেদৰেই সকলোৱে লাগি ভাগি কাম বন কৰোঁ, লগতে তেনেকৈ ধৰণে চলি থাকে। আৰু আপোনালোকে যেতিয়া আহিব আপোনালোকৰো এনেকুৱাই হ'ব। আৰু ভিডিঅ' চোৱা বহুতে সেইটোৱে বিচাৰি থাকে, মানে চাব বিচাৰে, সেইটো কাৰণে মই দি আছোঁ নতুন নতুন ল'ৰাবিলাকক, যাতে অলপ মটিভেট হওক। এনেকুৱা লাইফটো আমি আগতে চাওঁ কিছুমানৰ, আমিও তেতিয়া কি হয় আগ্ৰহ আহে যে এনেকৈ 4-5জন লগৰ 10জন লগৰ লগত একেলগে থাকি ফূৰ্তি কৰি থকা, কাম কৰা কি ভাল লাগে। তো সেইটোৱে আপোনালোকক দেখাই আছোঁ যাতে অলপ মটিভেট হওক। লগতে এটা কথা কওঁ, বহুতে নেগেটিভ কমেণ্টো দিয়ে, তো এইটো বাৰু মতলব নাই, থাকেই। ভাল লগা মানুহ যিমান বাঢ়ে বেয়া লগা মানুহো এটা দুটা আহি থাকে আৰু নে কি। বাকী ছাপোৰ্টটো ৰাখিব আৰু চাই থাকক ভিডিঅ'টো কণ্টিনিউ। প্ৰায় এতিয়া সময় 3টামান হ'ল, দিনটো পাৰ হৈ গৈছে লগভগ। তো মই অথনি যে কৈছিলোঁ সকলো লাগি আছে কামত, এটা চৰ্ত আছে বুলি, চৰ্তটো হ'ল এইটো। একচুৱেলি যিখিনি খুচৰা বস্তু বাচি গৈছিলে, ধৰক এইখিনি, ये मुकेश बाबू यार फेब्रुआरी किमान तारीख 24 सबको बुला दे शादी में, सबको शादी बारे है गाइस, लाइक एंड सब्सक्राइब। एक्चुअली सीरियसली মানে কি বুলি সিৰিয়ালি আমাৰ জানুৱাৰী মাহৰ পৰা আৰু বিয়াই হৈ আছে। হ'ব ৰিচানৰ বিয়াখন এপ্ৰিল মাহৰ 13 তাৰিখে, এই বিহু উৰুকা আগদিনা বহাগত, মানে এপ্ৰিল বহাগত উৰুকা কৰ আহিল, বহাগ বিহুত উৰুকা থাকেতো, থাকে নেকি? মই কি খাবি ক মেধিও আহি গ'ল। একচুৱেলি যিকেইটা মুৰ্গী কটা হৈছিলে তাৰে মানে ঠেং পেটু এইবিলাক মানে যিখিনি কামত লাগি আছিলে ল'ৰাখিনি, তো ইহঁতে মানে বনাই খাব এতিয়া। লগতে মই কাম বিশেষ কৰা নাই, ভিডিঅ' বনাই আছোঁ, তো মই ভাগটো পাম আৰু এয়া বিয়াক লৈ কিনে সকলোৰে বিয়া আৰু বিহুক লৈ সকলোৰে মাজত বিতৰ্ক হৈ গৈছে। ইজনে কৈছে আমুক তাৰিখে এইটো হয়, আমুক তাৰিখে এইটো হয়, তো তেনেকুৱা ধৰণে হৈ আছে আৰু দে খাব লাগে জলদি হেৰি কৰ। বৰ্তমান অলপ ওলাই আহিলোঁ চাহ খাবলৈ। এনেই চাইকেলকেইখন লৈ আহিলোঁ, আমাৰ যিহেতু প্লাটনত 2খনমান চাইকেল আছে আমাৰ ল'ৰাবিলাকৰে, আৰু 2খনমান হওক সদৰ থানাৰ ফালৰ চাইকেল আছিলে, তো লৈ ওলাই আহিলোঁ বিপুল আৰু মই। বাকী আহিছিলোঁ চাহ খাবলৈ, কিন্তু মেণ্টেল কি
বুলি কয় মেণ্টেল হেল্থ ইনষ্টিটিউট অফ মেণ্টেল হেল্থ এইফালেদি আহিলোঁ তো এনেই আবেলি টাইমত এনেই ঘূৰি ভাল লাগে বৰ্তমানলৈকে ডিউটি মেছেজটো মোৰ অহা নাই যিহেতু মই ৰাতি 2টামান বজাত ডিউটিৰ পৰা আহিলোঁ এতিয়ালৈকে মেছেজ অহা নাই তো এনেই ফুৰি ভাল লাগে আৰু গধূলি সময়ত চাহ কাপ খালোঁ লগতে অলপ চাইকেলিঙো হৈ গ'ল আৰু ঘূৰি গৈ থাকিম আৰু এতিয়া তো দেখাই আছোঁ আপোনালোকক চাই থাকক বৰ্তমান এতিয়া আমি মহাভৈৰৱী মন্দিৰ ফালে যাবলৈ লৈছোঁ একচুৱেলি তেজপুৰত বহুত ঘূৰিবলগীয়া ফুৰিবলগীয়া চাবলগীয়া ঠাই আছে দেখিছে নহয় এখন বৰ্ডখন আৰু মহাভৈৰৱী টেম্পলৰ কি চাইকেল লৈ ওলাই দিছোঁ আৰু একচুৱেলি মহাভৈৰৱী টেম্পল ফালে অহা নাছিলোঁ আজি প্ৰথমবাৰ এইফালে আহিছোঁ ভিতৰত নোসোমাওঁ এনেই চাই যাওঁ আৰু বাকী দিনত ভালকৈ এদিন আহিম তো ভাল লাগে এনেদৰে ঘূৰি থাকোঁ মাজে মাজে সময় উলিয়াই কি হয় মানে অলপ ফুৰি থাকিব লাগে যদি অকল ৰুমতে থাকোঁ ডিউটি টাইমত ডিউটি খোৱা টাইমত খোৱা এনেকৈ কৰি থাকিলে অলপ দিগদাৰ হয় তো এনেকৈ অলপ ঘূৰি থাকিলে মাইণ্ডটো ফ্ৰেছ হৈ থাকে ভাল লাগে লগতে জেগাবিলাকো চাব পাৰোঁ আৰু লগতে ফিটনেছৰ ওপৰত অলপ কাম হৈ যায় যিহেতু চাইকেল লৈ আহিছোঁ চাইকেলিঙো হয় খুব ভাল লাগিছে আৰু এয়া ভৈৰৱী মন্দিৰ মুখ্য দুৱাৰ বুলি কওঁ আৰু ইয়াতে পালোহি একচুৱেলি আজি আমি আগলৈ নাযাওঁ কাৰণ কি হয় চাইকেলখন বৰ ঠিক নহয় চলাবলৈ অসুবিধা কষ্ট হৈ আছে তো ধুনীয়াকৈ দিনত আহিম ফুৰিবলৈ এতিয়া ৰাতিনো গৈ অলপ দিগদাৰো হ'ব আমাৰ ঘূৰি যাবলৈ তো চাইকেলখনো বৰ ঠিক নহয় তো আজি ৰাস্তাটো চালোঁ একচুৱেলি ইমান দেখা নাছিলোঁ নেক্সট টাইম আহিলে আপোনালোকক ভালকৈ দেখাম তো এতিয়া আকৌ ৰুমৰ ফালে গৈ থাকোঁ লগ পাম একেবাৰে আমাৰ ৰুমত ঠিক আছে বাই বাই ৰুম আহি পালোঁ বহুত ভাগৰ লাগি গ'ল চাইকেল চলাই গৰম উঠি গ'ল ঘাম উঠি গ'ল তাৰপৰা যিহেতু আজি মন্দিৰ প্ৰেড আছিলে আগৰ ভিডিঅ'ত কৈছিলোঁ তো বৰ্তমান মন্দিৰলৈ আহিলোঁ মোৰ অলপ লেট হৈ গ'ল সকলোখিনি আহিলেই তো এইফালে ছাৰহঁতে আছে বাকী এইফালে মনোজ ভিতৰত সোমাই যাওঁ ছাৰ বহি আছে বহোঁ আৰু ন একো নাই হ'ব আমাৰ ছাৰ বিক্ৰম ছাৰ আমাৰ আৰু এজন ছাৰ সুৰজিত ছাৰ বিক্ৰম ছাৰ আছে লগত আৰু আমাৰ বন্ধুসকল একচুৱেলি বহুত দিনৰ মূৰত এনেকুৱা এটা পৰিৱেশ পালোঁ বৰ্তমান মন্দিৰ প্ৰেডৰ পৰা আহিলোঁ আৰু আজি ভিডিঅ'টো একচুৱেলি বহুত দীঘলীয়া হৈ গ'ল আৰু বহুতে দীঘলীয়া ব্লগো বিচাৰি আছিলে তো এইটো তেওঁলোকৰ কাৰণে ভাল লাগিলে নিশ্চয় কমেণ্ট এটা কৰিব বাকী বৰ্তমান মই আমাৰ লংঘৰত আছোঁ অলপ ৰখীয়া হৈ দিছোঁ ভাত খাবলৈ কেইবাজনো আছে আৰু আপোনালোককো বিদায় দিওঁ ভাবিলোঁ জুই ফুৱাই আছোঁ ইয়াতে এনেকুৱা ধৰণতে আমাৰ সময়বিলাক পাৰ হৈ থাকে আৰু বিশেষকৈ সব টাইমতো ভিডিঅ' কৰিব নোৱাৰি কিছুমান ৰেষ্ট্ৰিকশ্যন আছে আৰু কিছুমান নিজেও মানি চলোঁ যিহেতু আজিকালি ছ'চিয়েল মিডিয়াত হয়তো দেখিয়ে থাকে চবফালে পুলিচৰ ইউনিফৰ্ম কামাণ্ডৰ ইউনিফৰ্ম বা নানা ধৰণৰ ইউনিফৰ্ম লগাই মানে অলপ হ'লেও দেখিব বেয়া হয় এতিয়া চবৰ নিজৰ ধাৰণা আৰু মই কিন্তু অলপ বেয়া নিচিনা পাওঁ সেইটো কাৰণে মই ইমান ডিউটিটো হেৰি নকৰোঁ তো
বৰ্তমান ভিডিঅ'টো সামৰণি মাৰোঁ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই